हेलो एवरीवन আজি একেবাৰে ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো আৰু আজি এয়া দেখিছা না আমাৰ বাথৰুমৰ মেকওভাৰ হ'বলৈ গৈ আছে কাৰণ বাথৰুমটো বহুত পুৰণি আৰু টাইলছ লগোৱা হোৱা নাছিল আৰু এতিয়া টাইলছ লগাব লৈছো আৰু ঘৰৰ অৱস্থা চাওক ধুনুমন ক'ত আছে ঘৰ পুৰা জাছ হৈ আছে এইটো আমাৰ হাতখনক দুপোৱা লৰাটো এই দুইফালে চাও ইফালে আন্ধা টিভি চাই আছে গাটো ইমান ভাল পোৱা নাই তথাপিও এয়া এফালে মাত হৈ আছে ঘৰ পৰা লেতেৰা তাৰটো মনটো মানে উস্পিচাই আছে খেলিব পোৱা নাই যে চুলিবোৰ একে জপৰি হৈ আছো মই কাম কৰাই নাই কৰিব আছে আৰু দেখুৱাই আছো আৰু আজি ছাগলী মাংস ৰেচিপি এটা দেখুৱাম আৰু ভিডিঅ' বনাম বুলি ভবা নাছিলো সেইভাবে মই দেৰিকে বনালো এয়া জিৰা আৰু ধনিয়া গুৰি মই দি ললো আৰু হালধিও দিছিলো আৰু দৈ 2 চামুচ দিলো এবাৰ দৈ দি প্ৰথমবাৰৰ বাবে ছাগলী মাংস বনাম কেনেকুৱা হয় আপোনালোকক কম বাৰু আৰু এয়া অকমান দেৰি ৰাখি থৈছো তাৰ পিছত এয়া কাটি ললো পিয়াজ আদা ৰসুন আৰু ৰঙা জলকীয়া কেঁচা জলকীয়া আৰু এয়া দালচিনি আৰু ইলাইচিখিনি দি ললো আৰু এনেকে মাংসখিনি মই 2 ঘণ্টা মান খানি মানে ৰাখি থৈ দিছো আৰু এয়া পিয়াজখিনি একদম ৰঙচুৱা হোৱালৈকে ভাজিছো এয়া দেখিছা নহয় একদম বহুত ধুনিয়া হৈছে ভজাখিনি আৰু তাৰ পিছত দি দিলো মাংসখিনি আৰু মাংসখিনি একদম বঢ়িয়াকে লৰাব লাগে যাতে তেলখিনি ধুনিয়াকে মাংসখিনিত সোমাই যায় আৰু ঢাকন মাৰি মাৰি মই এনেকে লৰাই আছো 10-20 মিনিট মান মই লৰাইছো তাৰ পিছত নিমখ দিছো নিমখ দি এনেকে লৰাই আছো তাৰ পিছত কেনেকুৱা হৈছে আহক আপোনালোকক দেখুৱাম আৰু এনেকে অলপ দেৰি লৰোৱা হোৱাৰ পিছত আদা ৰসুন এনেকে পিছি লৈছিলো শুকান জলকীয়া হৈতে আৰু এয়া পিছি লোৱাখিনি দি তাৰ পিছত আকৌ লৰাইছো লৰাই এনেকে ঢাকন মাৰি ৰাখি থৈছো আৰু এনেকে মই বহুত দেৰি লৰালো আৰু তাৰ পিছত মই এতিয়া দিম গৰম মছলা আৰু এয়া গৰম মছলা মই এনেকে পেকেটতে থৈ দিও আৰু আন্দাজ অনুসাৰি মই দি থাকো কাৰণ বনাই বনাই অকমান আদত হৈ গৈছে আৰু আৰু দেখিছে নহয় মই একদম ভাজি ভাজি পানীখিনি খুহাই দিলো মানে মাংসৰ যিখিনি পানী আছিল মই বহুত দেৰি ভাজিলো ভাজি এনেকে পানীখিনি খুহাই দিলো তাৰ পিছত গৰম কৰি থোৱা পানী এনেকে দি দিলো আৰু অকমান পানী বেছিকে দিলো যেহেতু মনে হাতখনত দুখ পাইছে অলপ জুল খাব আৰু তাৰ পিছত দিলো অলপ জালুকৰ গুৰি দিয়াৰ পিছত মই প্ৰেছাৰ কুকাৰত দি হুইচেল 3টা মাৰিবলৈ দিলো আৰু হুইচেল মৰাৰ পিছত এয়া চাওক ফাইনালি হৈ গ'ল আৰু মাংস কিন্তু বৰ ধুনিয়াকে সিজিছে আহক আপোনালোকক দেখুৱাই দিও এয়া দেখিছে নহয় মাংস বৰ ধুনিয়াকে সিজিছে এয়া মাংস হৈ গ'ল মাংস মানে চোৱাচোন বাৰু কেনেকুৱা হৈছে অকমান এয়া জুল আৰু মাংস আৰু ধনুমনৰ এয়া চাওক হাতখন দেখাই দিয়া হাতখনৰ কাৰণে ছাগলী মাংস আনি খুৱাইছো যাতে অকমান হাৰ্ডি মজবুত হওক কেনেকুৱা হৈছে কোৱা টেষ্টি হৈছে আৰু আজি ইমানে আৰু আকৌ দেখুৱাম আপোনালোকক কি কৰো আৰু এইটো গপুৰি লুভতে ৰখিয়ে আছে আৰু আজি নেক্সট ডে ব্লগ বনাইছো আৰু আজি আমি কি কৰো আহক আপোনালোকক দেখুৱাম ফুলৰ কেয়াৰ লোৱা হৈছে এয়া কেঁচুখাৰ গোবৰ এনেকে অকণ দিছো ফুলবিলাক বহুত দিন যত্ন লোৱা নাই আৰু এইটো মনে লাহে লাহে আহি আছে মই একদম লেটেৰি হৈ আছো মই নেদেখুৱা নিজক মই এইবোৰ দেখুৱাম উলিয়াব নালাগে নেকি মানে পুৰা খিপাটো হেৰিত লাগি গৈছে ইয়াত অকণ দিলো এয়া সৰু টাপকেইটাটো দিলো মাটি চাটি পুৰা বৈ ওপৰকেইটা গোটেইকেইটা দিয়া হ'ল জুই দিলো অকণমান এই ফুলজোপা ছিজন নহয় নি গোটেই শুকান আছে কাটি কেনে বেলেগে দি দিম চাগে চাবলৈও ভালে কাটিবলৈও মন নাযায় কি কৰোঁ কি নকৰোঁ চব এয়া কি হৈছে চাওঁ ধুনু ইফালে এয়া ধুনুমানৰ বহি কি হৈছে বোলে
বহি বহি ভৰিবোৰ বিষাইছে হা বহি বহি তাৰ ভৰিবিলাক বিষাইছে আৰু ভিডিঅ'বিলাক অকণমানকৈ কৰি আছোঁ কি কৰিছোঁ চোৱা গপুৰি বহি আছে ৰ'দত সি শুই আছে তাক কিয় দিগদাৰ দি আছা আহা আহা আৰু এই পাত ফুলজোপা দেখিছেনে একদম শুকাই গৈছে যে আগতে যেতিয়া নতুনকৈ হৈছিল ইমান ধুনীয়া হৈছিল আৰু নামটো কি আপোনালোকে জনাব কাৰণ পুৰা শুকাই গৈছিল কোনো নাই ন আৰু আমাৰ কেমেৰামেন ধুনুমন হাত ভঙা কাটি দিওঁ গোটেই আৰু গোটেইখিনি কাটি দিছোঁ সঁচাই কাটি দিয়া সময়ত বৰ বেয়া লাগে কাৰণ নতুনতে হওঁতে ইমান ধুনীয়া লাগিছিলে তথাপিও আকৌ কিবা এটা নতুন পাবলৈ হ'লেতো কাটিবই লাগিব আৰু ফাইনেলি দুদিনৰ অন্তত আমাৰ যেনিবা টাইলছ লগোৱা হ'ল আৰু ঘৰৰ অৱস্থা চাওক মিস্ত্ৰীয়ে যেনিবা অকণমান চাফা কৰি থৈ গৈছে তথাপিও মানে কিমান যে লেতেৰা হৈছে দেখিয়ে মানে দেখাই দেখোন নাটানাই হৈছে পাৰিমনে মই ইমানখিনি চাফা কৰিবলৈ তেনেকুৱা লাগিছে আহক আপোনালোকক বাথৰুমটো দেখাওঁ আৰু এয়া চাওক মোৰ কিন্তু ভাল লাগিছে আপোনালোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু এই টাইলছখিনি 2 বছৰ আগতে আনি থোৱা হৈছিলে কিন্তু এতিয়াহে লগাবলৈ সামৰ্থ্য কণ হ'ল আৰু মিডিল ক্লাছ মানুহৰ এয়াই কথা পইচা অকণ খাচি কামবোৰ কৰা হয় সেইবাবে বস্তুবোৰ লেট হয় আৰু সকলোৱে জানে আমাৰ ঘৰটো 2013 চনতে বনাইছিলোঁ কিন্তু এতিয়ালৈকে কমপ্লিট কৰিব পৰা নাইগৈ তথাপিও অকণকৈ কৰি আছোঁ আৰু আজিৰ ব্লগটো মই ইমানতে শেষ কৰিম যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তেতিয়ালৈকে বাই বাই